আমি সকলোৱে মানে আমি ইয়াত যোনবোৰ আছো আমি যিমানবোৰ আছো আজি আমি সকলোৱে ক'বলৈ গ'লে আমি শাৰীৰিক আৰু মানসিকভাৱে আজি আমি সম্পূৰ্ণৰূপে সুস্থ কিয় কৈছো কাৰণ এসময়ত আমি নিচাৰ কবলত কোনোবাই ড্ৰাগছৰ কোনোবাই এলকহল গাঞ্জা মদ বা যিকোনো সাবষ্টেন্স বা যিকোনো দ্ৰব্যৰ কবলত পৰি আমি আমাৰ জীৱনটো হেৰুৱাই পেলাইছিলো মানে আমি ক'বলৈ গ'লে আমি নিচাত ডুবি গৈছিলো আৰু আমাৰ জীৱনটো হেৰাই গৈছিল কিন্তু বহুত কষ্ট আৰু চেষ্টাৰ বিনিময়ত আমি সেই নিচাৰ কবলৰ পৰা আমি সকলোবোৰে আচলতে সেই নিচা কবলৰ পৰা আমি ওলাই আহিবলৈ আজি সক্ষম হলো আজি আমি সক্ষম হৈছো গতিকে আজি আমি ক'ব পাৰো যে আমি মানসিক আৰু শাৰীৰিকভাৱে আমি সম্পূৰ্ণ সুস্থ আমি আমাৰ জীৱনটো ঘূৰাই পাইছো গতিকে এই অন্ধকাৰ পৃথিৱীখনৰ পৰা যে ওলাই আহিবলৈ পাৰিলো সেইটোৱে আমাৰ কাৰণে এটা ডাঙৰ কথা আৰু আজি বুলি নহয় আমি আমাৰ জীৱনটো আমি নিজৰ মতে আনন্দ ফূৰ্তি হাঁহি ধেমালিৰে কেনেকৈ কটাব লাগে সেই বস্তুটো আমি শিকি আছো আমি কৰি আছো আৰু আমি কোনো ইয়াতে ডান্সাৰ বা প্ৰফেশ্যনেল ডান্সাৰ বা আৰ্টিষ্ট আমি কোনো নহয় আমি হাঁহো আমি নাচো আমি ধেমালি কৰো আমি নিজৰ ফূৰ্তিৰ কাৰণে কৰো